এনেকুৱা খটখটি বগালে আকৌ মোৰ বুকু হাওঁফাওঁটোৱে লেই চেই কৰে। কিন্তু যেতিয়া মই এক্সাইটমেণ্টত থাকোঁ এই সকলোবোৰ ইগন'ৰ মাৰি আগুৱাই গৈ থাকোঁ। হাতী ভালুক নোলাবি এই বুলি মন্ত্ৰ মাতি গৈ আছে। পাহৰিয়ে গৈছোঁ নহয় মই নিজে এটা বাঘ, হাতী ভালুকলৈ কিহৰ ভয়। চেনেলটোৰ নাম এডভেঞ্চাৰ হিৰক ৰখা আজিয়ে সাৰ্থক হ'ব যেন লাগিছে। খোজকঢ়া ষ্টাইলটো বাঘৰ নিচিনা লাগিছে নে আপোনালোকে জনাবচোন। হেত্তেৰি এনেকৈ কৈ লাজহে পালোঁ। বাঘৰ ষ্টাইল কম ভেকুলী ষ্টাইল যেনহে বেছি লাগিছে। আপোনালোকৰ আগত লেবেল দিবলৈ চশমাযোৰ অলপ পিন্ধি ল'লোঁ। ভুতনি নাহিবি জখিনী নাহিবি নহবা গম পাবি মই বাঘটোৱে কামুৰি বখলা কৰিম নহবা। সৰু ভয়ত হাতী ভালুক নোলালে দেই, লগতে ভুতনিকেইজনীও পলাই দিলে। সৰুতে ফৰিঙৰ লগত একেলগে লং জাপ খেলিছিলোঁ। লং জাপ খেলা আজি সাৰ্থক হ'ল দেই, নহবা এই শিলকেইটা জঁপিয়াবই নোৱাৰিলোহেঁতেন। ফৰিঙেহে শিকালে আমাক। কিবা ঝৰঝৰ আৱাজ শুনিছোঁ। আমাৰ ডেষ্টিনেশ্যন পালোহি নেকি বাৰু? ডেষ্টিনেশ্যন পাই গ'লোহি। আমাৰ ৱাটাৰফল পাই গ'লোহি। ৱাটাৰফল এতিয়া গা ধোৱাই কথা। গামোচাই নানিলোঁ নহয় লগত, কেনেকৈ গা ধুম? আগুৱাই গৈ আছোঁ ৰ'ব, তক্তাখন ভাঙি নপৰিলেই হ'ল আৰু। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি, মানে আমাৰ ৱাটাৰফলটো। আপোনালোকে যদি চাইছে লাইক আৰু কমেণ্ট এটা দিবলৈ একদমেই নাপাহৰিব। লগতে ছাবস্ক্ৰাইবটো কৰি ঘণ্টিটো বজাই দিব আকৌ ঘণ্টাটো।